হাই এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই আছে, ময়ো ভালে আছোঁ। আজি মই বনাম লোকেল চিকেন। এয়া কেৰাহীত মিঠাতেল দি দিলোঁ আৰু ইয়াতে পিঁয়াজ তেজপাত দি ধুনীয়াকৈ ভাজি ল'ম। এনেকৈ অলপ সময় ভজাৰ পিছত ইয়াতে দি দিম খুন্দি লোৱা আদা নহৰু পেষ্ট। এইখিনি দি অলপ সময় ভাজি ল'ম যাতে কেঁচা গোন্ধটো নাথাকে। এতিয়া এড কৰিব লাগিব মছলা। এয়া মই একেলগে লৈ লৈছোঁ। সোৱাদ অনুসৰি নিমখ, জলকীয়া, জিৰা, হালধি গুড়ি এইখিনি দি দিম। দি অলপ সময় লৰাই ল'ম। এনেকৈ লৰাই লৈ ইয়াতে পানী এড কৰি দিম। এয়া পানী দি দিলোঁ। এতিয়া মছলাখিনি ধুনীয়াকৈ ভাজি ল'ম। এনেকৈ তেল বিৰিঙি ওলাই আহিলে জানিব মছলাখিনি হৈ গ'ল। এতিয়া এয়া লোকেল চিকেন মই কাটি ধুনীয়াকৈ ধুই থৈছিলোঁ দি দিলোঁ। এইখিনি দি ভালকৈ লৰাই ঢাকনখন লগাই দিব লাগিব। এয়া ঢাকন লগাই দিলোঁ। এতিয়া চাব গোচৰ পৰা একদম পানী ওলাব। এয়া গোচৰ পৰা ওলোৱা পানী এইখিনি ভালকৈ শুকাব দিব লাগিব। লৰাই লৰাই ভাজি থাকিব লাগিব যাতে পানীখিনি শুকাই যায়। এয়া এনেকুৱা শুকাই গ'লেহে পিছত আপোনালোকে আকৌ পানী এড কৰিব। এতিয়া মই পানী দি দিলোঁ আৰু দি দিলোঁ অলপ মিট মছলা। এইখিনি দি ভালকৈ লৰাই আকৌ ঢাকনখন লগাই দিম গোচখিনি সিজিবলৈ। এয়া উতলি আছে আৰু গোচখিনিও সিজি আছে। এয়া হৈয়ে গ'ল। সকলোৱে বনাব জানে, কিন্তু সকলোৰে বনোৱাৰ পদ্ধতিটো বেলেগ বেলেগ হয়। এনেকৈ আপোনালোকেও বনাই খাই চাব, খুবেই সোৱাদ লগা হৈছিলে। এয়া ফাইনেল লুক। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত ফ'ল' কৰি দিব। বাই বাই, আল্লাহ হাফিজ।